নমস্কাৰ বটদ্ৰবা উচ্ছেদ কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ পাবলতি যোৱাকালি তেওঁ সহযোগী মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া বৰুৱা ডাঙৰীয়া তেওঁৰ বিধায়ক দিগন্ত কলিতা প্ৰমুখ্যে কেবাজনো বিজেপিয়ে ক'লে যে কংগ্ৰেছ বিৰোধী বাংলাদেশী মিয়াৰ লগত থাকিব নে অসমীয়াৰ লগত থাকিব আমি আগতেও বাংলাদেশী মিয়াৰ লগত নাই বাংলাদেশী মিয়াৰ লগতো নাই হিন্দুৰ লগতো নাই আমি ভাৰতীয়সকলৰ লগত আছো খালি বিৰোধীৰ দলৰ এটা সজাতি দল যেতিয়া বটদ্ৰবাত গৈ উপস্থিত হ'ল তেওঁলোকে এনেকুৱা এটা গোটেই মানুহক বুজাব বিচাৰিলে যে গোটেই বাংলাদেশীবিলাক তেওঁ উচ্ছেদ কৰিছে আজি আকৌ বিধানসভাত মুখ্যমন্ত্ৰীয়ে ক'লে ৭৫ বছৰে কংগ্ৰেছে শাসন চলাইছে কিয় তেওঁলোকক পত্তা নিদিলে মই মুখ্যমন্ত্ৰীজনক এটা কথা সুধিব বিচাৰিছোঁ আপুনি কংগ্ৰেছৰ পৰা আহি পেলাই কেইবছৰ হৈছে ইয়াত সুদীৰ্ঘকাল কংগ্ৰেছতে আছিলে আপুনি কেলে আগভাগ নললে পত্তা দিয়া আমাৰ পত্তা দিয়াত কাকো আপত্তি নাই ভাৰতীয়সকলক আমি কৈছোঁ যিসকল ভূমিহীন হৈ আছে যিসকল বানপানী গৰাখহনীয়াত মাটি গৈছে তেওঁলোকৰ জৰীপ কৰি তেওঁলোকক মাটি যিটো প্ৰাপ্যটো চৰকাৰে দিব লাগে পত্তা দিব লাগে তাক লৈ একো ভাওনা খেলিব নালাগে নাটক কৰিব নালাগে নাটক বহুত হ'ল কালি উচ্ছেদ কৰিছে আপোনালোকে আজি বিধানসভাত গোটেই মূল্যবান কথাবিলাকক আওকাণ কৰিবৰ কাৰণে কালিৰ পৰা আপোনালোকে উচ্ছেদত সকলো মানুহকে ব্যস্ত কৰাই দি পেলাই আসল যে কথাবিলাক সংস্থাপন নাই মূল্য বৃদ্ধি ইমান হৈছে আমাৰ যে কোনো মহিলাসকলে চেইন এডাল পিনি বাহিৰত যাব নোৱাৰা হৈছে ওমেন ট্ৰাফিকিং নাৰী নিৰ্যাতন হিংসা হত্যা ট্ৰাফিকিং এই কথাবিলাকত যে ইমান মানে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন ফেইল হোৱাৰ নিচিনা অৱস্থা হৈছে এই কথাবিলাকক আপোনালোকে হাল এৰি শিয়াল খেদা দি আপোনালোকে কালি উচ্ছেদ কৰিলে পত্তা দিয়ক আমি কৈছোঁ যে অসমৰ যিমানবিলাক মাটি জৰীপ হোৱা নাই জৰীপ কৰক জৰীপ কৰি পেলাই অসমৰ যিসকল অসমীয়া আছে যিসকল আমাৰ ভাৰতীয় বুলি আমি ভাবোঁ সেইসকলক আপোনালোকে পত্তা দিয়ক তাত আপত্তি একো থাকিব নোৱাৰে কিন্তু আপোনালোকে এফালে সাপ হৈ ফুটি উচ্ছেদ কৰি আপোনালোকে মানুহক বুজাব বিচাৰিছে যে বটদ্ৰবাত গোটেই বাংলাদেশীয়ে ভৰ্তি গৈছে বাংলাদেশীবিলাকৰ লগত কংগ্ৰেছ আছে আমি উচ্ছেদ কৰিছোঁ আকৌ কালি সেইটো আপোনালোকে মাইণ্ড গেম যিটো কালি সেইটো কৰি আজি আপোনালোকে কি কৈছে যে ৭৫ বছৰে কংগ্ৰেছে শাসনত থাকিলে কংগ্ৰেছে কিন্তু পত্তা দিব নোৱাৰিলে এনেকুৱা দুতলীয়া ৰাজনীতি নকৰিব আপোনালোকে যদি পত্তাই দিব লাগে ইমান দিনে পত্তা দিয়ক আমি পত্তা দিবৰ কাৰণে কৈ আছোঁ দ্বিতীয়তে মানুহক যিটো বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছী আছে বুলি কৈ পেলাই যিটো এটা মাইণ্ড গেম আপোনালোকে সৃষ্টি কৰিছে মানুহক যিটো এটা হিন্দুৰ চশমা পিন্ধাই পেলাই হিন্দু কথা ক'ব বিচাৰিছে আপোনালোকক এটা কথা কৈছোঁ NRCখন কিয় আজিও NRCখনৰ কাৰণে প্ৰায় ১৬০০ কোটি টকা খৰচ কৰা হ'ল ৫৫,০০০ কৰ্মচাৰীয়ে তাত কাম কৰিলে আজিও কিয় NRCখনৰ কাৰণত আপোনালোকে এটাও কথা মাত নামাতে NRC কথাত মাত নামাতে অসম চুক্তি ৬ নং ৫ নং দফা এইবিলাকত মাত নামাতে ৬ জনগোষ্ঠী জনজাতিকৰণৰ কথাত মাত নামাতে খালি ভোটৰ কাৰণে হিন্দু মুছলমানৰ পোলাৰাইজেশ্যনৰ যিটো ৰাজনীতি কৰিবলৈ খুব সুন্দৰকৈ কৰিছে গতিকে এটা কথা কৈছোঁ দলং বিল্ডিং হস্পিটেল এইবিলাক বনালে অসমৰ উন্নয়ন নহয় আপোনালোকক শেহতীয়াকৈ মই এটা কথা কৈছোঁ জাগিৰোড পেপাৰ মিলৰ মাটিখিনি টাউনশ্বিপ বনাব গৈ আছে ভাল কথা কিন্তু আপোনালোকে যে এই যে আঁচনিৰ মাজত মানুহক আবদ্ধ কৰিছে তাৰ সলনি যদি আপোনালোকে যদি সংস্থাপনৰ নামত যদি কথা পাতিলেহেঁতেন যুৱ প্ৰজন্ম ইমান হতাশ হ'বলগীয়া নহ'লেহেঁতেন আপোনালোকে মই শেষত এটা কথাই ক'ব বিচাৰিছোঁ ৰাইজক যিটো বুমেৰাং কৰিছে বিভ্ৰান্ত সজাইছে এফালে উচ্ছেদ আপুনিয়ে কৈছে গৰুপুতিত আমি উচ্ছেদ কৰিলোঁ এতিয়া পত্তা দিলোঁ মানুহে আমাক ভাল পাইছে তাৰমানে আপোনালোকে জানে আমিতো তেতিয়াও কৈছোঁ যে এইবিলাক মানুহক পত্তা দিওঁ তেতিয়া আপোনালোকে উচ্ছেদ কৰোঁতে কৈছে চব সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিছে পত্তা কিয় দিছে যদি সন্দেহযুক্ত নাগৰিক কালি আপোনালোকৰ সহযোগী মন্ত্ৰীবিলাকে কৈছে আপোনালোক অসমীয়াৰ লগত থাকিব নে বাংলাদেশী মিয়াৰ লগত থাকিব আকৌ আজি উল্টা পাবলতি যে পত্তা ইমান দিনে কংগ্ৰেছে দিয়ে নে আমি পত্তা দিম শুনক ইমান চালাকি নকৰিব এই চালাকিবিলাক ভাল নহয় যিসকলে পত্তা পাবলগীয়া আছে পত্তা দিয়ক যিসকল ভাৰতীয় তেওঁলোকক সঁচা অৰ্থত শান্তিৰে ভাৰতীয় হৈ অসমীয়া হৈ থাকিবলৈ দিয়ক এইবিলাক আৰু সময়ে আগদিনাখন বাংলাদেশী মিয়া পিছদিনাখন আকৌ পত্তা পাব লাগে বুলি আগদিনাখনে আপোনালোকে তেওঁলোকক বুলডোজাৰ লগাব পিছদিনাখন আকৌ আপোনালোকে চকু পানী টুকিব ইট ইজ টু মাছ বেয়া হৈছে এই কথাটো ৰাইজ আপোনালোককো এটা কথা কৈছোঁ এওঁলোকে মানে এইবিলাক ভঙা পতাত লাগি আজি তাৰিখত গোটেই অসমখন ভাৰতৰ কথা মই নকয় গোটেই অসম ডিপ্ৰেশ্যনত গৈছে আৰ্থিক ডিপ্ৰেশ্যন যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই মানুহৰ হাতত পইচা নাই ৫,০০০ টকা বিচাৰিলে মানুহে দিব নোৱাৰা অৱস্থা হৈছে এওঁলোকে হাল এৰি শিয়াল খেদি এইবিলাক বুমেৰাং কৰা কথা কৈ পেলাই তেওঁলোকে নিজৰ কামবিলাক কৰি আছে দলং বনাইছে কমিশ্যন পাইছে ৰাস্তা বনাইছে কমিশ্যন পাইছে এইবিলাকতো পাবই কিন্তু দলং বিল্ডিং ইমানবোৰ আজি মই
ৰাতিপুৱা দেখিলোঁ আকৌ ৰবীন্দ্ৰ ভৱনটো বনাওঁতে বহুত টকা খৰচ কৰিছিলে ৰিন'ভেট কৰি, এতিয়া বোলে ভাঙিয়ে পেলাব। পইচাবিলাক আমাৰ গৈ আছে, গতিকে আমাক কি অৱস্থালৈ লৈ গৈ আছে এইটো কথা চিন্তা কৰক। মহিলাই চেইন পিন্ধি ৰাস্তাত যাব নোৱাৰা অৱস্থা গুৱাহাটীত হৈছে। আকৌ মিউনিচিপালিটি ইলেকশ্যনত সকলো সামৰি পেলাই কৈছোঁ কথাকেইটা। মিউনিচিপালিটি ইলেকশ্যনত তেওঁলোকে কৈছিলে চুইচ টিপিলে পানী পাব GMC ইলেকশ্যনৰ পিছত। এতিয়া আকৌ আজি মুখ্যমন্ত্ৰীয়ে ক'লে 24ত পানী পাব। তাৰে লোকসভা ইলেকশ্যন আছে, গুৱাহাটী ৰাইজ বিতুষ্ট হৈ আছে পানীৰ কাৰণে, গতিকে 24লৈকে আকৌ আশা দিলে। কথাবিলাক অকণ মনত ৰাখিলে ভাল হয়। মই সামৰি কেইবাটাও কথা কৈছোঁ, গতিকে কথাবিলাক মনত ৰাখিব। ইমান চতুৰ চাটুকাৰৰ হাতত আমি অসমখন এৰি দিলোঁ। ভগৱানে জানে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি। ধন্যবাদ।